আজি আমি ওলাইছোঁ মৈদাম চাবলৈ, গৰুহাট থকা সেই পুৰণি মৈদামসমূহ চাবলৈ। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে যাব লাগিব আমি তাৰ মাজে মাজে। আমি আমাৰ গাঁৱলীয়া বৰ্তমান এনেকুৱাই আৰু পথাৰৰ কাষে ৰাস্তা বেয়া, ভালকৈ চলাবি ভাই। ইয়াতে জপনা আছে, ৰখিব লাগিব এতিয়া। ৰাস্তা চক না, কি বোকা। মৈদাম লেঙি অঞ্চলত আছে আমাৰ 3টা সৰু মৈদাম। বৰ বেছি ডাঙৰ নহয় বাৰু। তামুলী মৈদাম আছে এটা কুঁৱৰী বৰ মেশ্বৰী মৈদাম আছে, আৰু এটা কুঁৱৰী সৰু মেশ্বৰী মৈদাম আছে। তো চাওঁগৈচোন কেনেকুৱানো মৈদামকেইটা। এই যে মৈদাম কৈ আছোঁ, মৈদাম হৈছে আহোম ৰজাসকল যেতিয়া মৰিছিলে তেতিয়া তাত সংস্কাৰ কৰিছিলে। কিছুমান নিয়ম নীতিয়ে মানে মানুহটো মৰিলে মানুহটো দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা যিবোৰ সামগ্ৰী, সেই সামগ্ৰীবোৰ দি মেলি তাত মৰিশালিটোকে মানে আগৰ দিনত ডাঙৰকৈ বনাই কিনে মৈদাম হিচাপে মানে চিন ৰাখি থৈ গৈছিলে। এই ধৰক এতিয়া মানুহ মৰিলে যেনেকৈ মৰিশালি জুই চুই দি কিনে যেনেকৈ মৰিশালি বনায়, তেতিয়া আগতে মানুহ মৰিলে বা ৰজাসকল যেতিয়া মৰিছিলে, স্বৰ্গদেউসকল, তেতিয়া এই মৈদামবোৰ বনাইছিলে মানে এনেকৈ ডাঙৰকৈ। মৈদাম শব্দটোৰ অৰ্থ কি জানেনে? মৈদাম শব্দটো হৈছে এটা টাই ভাষাৰ শব্দ, আৰু ইয়াত 2টা শব্দ লাগি কিনে এটা অৰ্থ প্ৰকাশ কৰিছে। মই শব্দটোৱে পবিত্ৰতা আৰু দাম শব্দটোৱে মৃতকক বুজায়। অৰ্থাৎ মৈদাম মানে হৈছে পবিত্ৰ স্থান বা ঠাই। আৰু এটা কথা, মোগল সেনাপতি মিৰ্জুমলাই যেতিয়া আমাৰ অসমখন আক্ৰমণ কৰিছিল, তেতিয়া এই অসম আক্ৰমণ কৰোঁতে আমাৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম খান্দিছিলে। আৰু তেতিয়া সেই মৈদাম খান্দোতে মিৰ্জুমলাই অসমৰ পৰা বহুতো ধন সোণ কিবাকিবি এনেকুৱা যিবোৰ মৰিশালিত আমাৰ মৈদাম আহোম স্বৰ্গদেউসকলৰ লগত সেই মৈদামত দিয়া হৈছিলে, সেইবোৰ খান্দি কিনে মিৰ্জুমলাই লৈ গৈছিলে। আহি আমি এতিয়া মৰমী পুল পালোহি। মৰমী পুলত যিটো সোঁহাতে ৰাস্তা সোমাই গৈছে, যিটো চহীকটালৈ যায়, সেইফালে আমি সোমাই যাব লাগিব। এতিয়া সেইফালে অলপ গৈ কিনে আকৌ সোঁহাতে ৰাস্তা এটা গৈছে, সেইটোৱে গৰুহালে যায়। বলক গৈ থাকোঁ কি হয়। আৰু এটা কথা কি জানেনে, আমাৰ এতিয়া বৰ্তমান যেনেধৰণে আমাৰ ইলেকশ্যন হয়, ঠিক তেনেকৈ আগতে আহোমসকলৰ দিনত কিন্তু তেনেকৈ ইলেকশ্যন হোৱা নাছিল। যেতিয়া সেই ৰজাজন নমোৱালৈকে আকৌ বেলেগ এজন ৰজা হোৱা নাছিল। আৰু সেই ৰজা হ'লেও সেই তাৰ ল'ৰা বা ছোৱালীহে ৰজা হ'ব পাৰিছিল, মানে উত্তৰাধিকাৰী সূত্ৰে ৰজা লাভ কৰিছে। আমাৰতো এতিয়া বৰ্তমান 5 বছৰ মূৰে যিহেতু ইলেকশ্যন হয়, আমাৰ ইলেকশ্যন মতে আমি প্ৰজাসকলেহে সেই ৰজাজনক চিলেক্ট কৰোঁ আমি ভোট দি কিনে। তেতিয়া কিন্তু সেনেকুৱা চিষ্টেম নাছিলে। তেতিয়া যিটো পৰিয়ালৰ ৰজা হৈছিলে, সেইটো পৰিয়ালেহে ৰজা হ'ব পাৰিছিলে। তো সেইটোৱে চিষ্টেম আছিলে আগতে, উত্তৰাধিকাৰী সূত্ৰে আহোমসকলৰ দিনত ৰজা হোৱা পদ্ধতি। তো আমাৰ লগত মিলা নাছিলে আজি তাৰিখৰ লগত মানে। তো আমি পাই গ'লোহি এইটো মৈদাম, গৰুহা মৈদাম, হিয়াধন তামুলী আৰু মই আহিছোঁ। তেন্তে বলক ওপৰলৈ উঠি চাওঁ কি আছেনো মৈদামত। এনেই আজি প্ৰথম আহিছোঁতো, ফাৰ্ষ্ট চাবলৈ, এইটো চাব লাগে নে কি কয়? বলক তেন্তে। বহুত ওখ, পিছল হৈ আছে, বৰষুণ দিয়া আছেতো, সেইকাৰণে অলপ পিছল আছে। বৰ্তমান অলপ লেতেৰা হৈ আছে মানে এই হাবি চাবিবোৰ হৈ আছে। যেতিয়া ইয়াত মেডাম মেফি পাতিব, তেতিয়া এইবোৰ চব চাফা কৰিব একদম ধুনীয়াকৈ।
মৈদামবোৰ যিহেতু পথাৰৰ মাজত আছে, সেইটো কাৰণে চাইডে চাইডে মানুহবোৰে খেতি কৰিছে আৰু ৱাল মাৰি দিছে যাতে গৰু ছাগলীবোৰে পথাৰৰ ধান খাব নোৱাৰেগৈ। মৈদামত ধুনীয়াকৈ ৱাল মৰা আছে, কিন্তু ইয়াত জাবৰ হৈ আছে বাৰু, অলপ চাফা কৰিলে মানে ধুনীয়া হৈ যাব। ৱাল মৰা আছে ধুনীয়াকৈ, এনেকৈ ডাঙৰ ডাঙৰ গছো আছে, এইফালে ঘৰ এটা বনাইছে, কি হ'ব নাজানো বাৰু। তেনেকৈ আৰু ভালেই লাগিলে চাই। আকাশত কিমান মজা হৈ আছে।